মই ৰুলন্সৰ এৰিয়া মেনেজাৰ হয়। লোৱাৰ আছাম কমপ্লিট মই চাওঁ আৰু কোকৰাঝাৰ যিটো অফিচ আছে মোৰ নাম ৰিজাউল হক জন আৰু এখেতে মোৰ পাৰ্টনাৰ হয়। এখেতে আমি দুজনেই ইয়াত কোকৰাঝাৰ অফিচটো অপেন কৰিছোঁ। আপোনাৰ পৰিচয় দিয়ক। নমস্কাৰ। নমস্কাৰ সুব্ৰত বৰুৱা। আপোনালোকৰ এইখন শাখা কিমান দিনৰ পৰা চলি আছে? আমাৰ এইখন শাখা ৰুলন্সৰ যোনটো শাখা এইটো কোকৰাঝাৰ ব্ৰাঞ্চটো আমাৰ ধৰক আজি 4 মাহ ধৰি অপেন হৈ আছে, চলি আছে। তো আমাৰ ইয়াত ধৰক মেইনলি আমি লোন ছেক্টৰতে আমাৰ এইটো শাখা চলি আছে। আমাৰ লোন ছাৰ্ভিচ দিওঁ আমি কাষ্টমাৰক। নেক্সট কোৱেশ্যন কৈ যাওক। আমাৰ অসমত ধৰক মোটামুটি শিলচৰ, শিৱসাগৰ, গুৱাহাটী আমাৰ হেড অফিচ হয়। গুৱাহাটী ধৰক আমাৰ ডোনা প্লানেট GS ৰোড ডোনা প্লানেট ফাৰ্ষ্ট ফ্ল'ৰ আমাৰ হেড অফিচ। ইয়াত কোকৰাঝাৰ আছে, বঙাইগাঁও আছে, বিলাচীপাৰা আছে, ধুবুৰী আছে, গোৱালপাৰা আছে, বৰপেটা অপেন হৈ গ'ল ৰিচেণ্টলি আৰু ৰিচেণ্টলি অপেন হ'ব আমাৰ বকোচাৰগাঁও। তো ইয়াত ধৰক আমাৰ অসমত আমি গোটেই নৰ্থ ইষ্টখন আমি মেকআপ কৰি আছোঁ। এদিন ধৰক আমাৰ ইয়াত অফিচ অসমত ষ্টাৰ্ট কৰা আমাৰ 3 বছৰ অলমষ্ট হৈ গ'ল আৰু লাহে লাহে গোটেই অসমখন আমি মেকআপ কৰি আছোঁ আমাৰ ৰুলন্সৰ শাখা অপেন কৰাত। আমাৰ এই শাখাৰ পৰা গ্ৰাহকে পাব ধৰক আমাৰ বিজনেছ লোন। বিজনেছ লোনটো ধৰক আমাৰ CC লোন আছে, টাৰ্ম লোন আছে আৰু ধৰক আপোনাৰ লোন এগেইনষ্ট প্ৰপাৰ্টি লোন হ'ব। তাৰপিছত আপোনাৰ ক্ৰেডিট কাৰ্ডৰ সুবিধা আছে আমাৰ ইয়াৰ পৰা। তাৰপিছত পাৰ্চনেল লোন যিবিলাক মানুহ ছাৰ্ভিচ কৰে, ধৰক আপোনাৰ গভৰ্ণমেণ্ট ছাৰ্ভিচ হওক বা প্ৰাইভেট এমপ্লয়ি হওক, চবকে আমি ইয়াৰ পৰা লোন প্ৰভাইড কৰোঁ। আৰু লগতে আৰু আমাৰ ইয়াত ধৰক আপোনাৰ ছেকেণ্ড হেণ্ড ভেহিকেল যিটো আছে, কমাৰ্চিয়েল ভেহিকেল হওক, প্ৰাইভেট ভেহিকেল হওক, ৰিফাইনেন্সৰ সুবিধাও আমি ইয়াৰ পৰা কৰোঁ। কাষ্টমাৰ যদি আপোনাৰ ধৰক যদি লোনৰ কাৰণে আমাক ডকুমেণ্টছ, নৰ্মেলি ডকুমেণ্টছ আমাক কোনো হাৰ্ড কপি নালাগে, আমি ছফ্ট কপি মানে হোৱাটছএপ কৰিলে হ'ল। আমাক কাষ্টমাৰ কোনো হাৰ্ড কপি নালাগে। আমাৰ ধৰক ডকুমেণ্টছ পান কাৰ্ড লাগিব, আধাৰ কাৰ্ড, কাষ্টমাৰ বিজনেছ ৰেজিষ্ট্ৰেশ্যন প্ৰুফ যেনেকুৱা ধৰক ট্ৰেড লাইচেঞ্চ হওক বা GST হওক এনেকুৱা লাগিব আৰু কাষ্টমাৰ একাউণ্টত ট্ৰানজেকশ্যনটো থাকিব লাগিব আমাক, তেতিয়াহে কাষ্টমাৰটো আমি আৰু চিভিল স্ক'ৰ 700+ থাকিব লাগিব কাষ্টমাৰ চিভিল স্ক'ৰটো। কাষ্টমাৰ ধৰক যেতিয়া লোনৰ কাৰণে আবেদন কৰিব যে লোন লাগে কাষ্টমাৰ, তেতিয়াহ'লে আমাৰ শাখাত আহি আমাৰ লগত যোগাযোগ কৰিলে হ'ল বা আমাৰ এক্সিকিউটিভ থাকিব, এক্সিকিউটিভৰ লগত যোগাযোগ কৰিলে কাষ্টমাৰ লোনখিনি আমি প্ৰভাইড কৰিব পাৰিম। ইয়াৰ ক্ৰাইটেৰিয়া আৰু ইয়াৰ এলিজিবিলিটি চেক কৰি আমি লোনটো প্ৰভাইড কৰিব পাৰিম। আমাৰ ইয়াত ধৰক মেক্সিমাম সময় যদি কাষ্টমাৰ অলমষ্ট সব ঠিক ঠাক থাকে আৰু ধৰক আপোনাৰ চিভিল, তাৰপিছত আপোনাৰ বেংক ট্ৰানজেকশ্যন যোনটো এলিজিবিলিটি আমাক দৰকাৰ 6 মান্থত আৰু 1 ইয়াৰত, যদি সব ঠিক ঠাক থাকে আমি উইদিন 3 ডেজত আমি লোন প্ৰভাইড কৰোঁ ইয়াৰ পৰা 3 ডেজ। আৰু কাষ্টমাৰ আৰু এটা মেইন সুবিধা হ'ল কাষ্টমাৰ না ক'তো বেংকত যাব নালাগে, ক'তো যাব নালাগে, ডাইৰেক্ট আমাৰ শাখাতে ইয়াতে আহিব, ইয়াতে আমি ফাইল লগ ইন হ'ব, ইয়াৰ পৰা আমি ফাইলটো ডিছবাৰ্চ কৰাম। ইয়াত কথা হ'ল পইচা পাতিৰ কথা। ইয়াত কাষ্টমাৰ যদি লোন লয় আমাক আমাৰ এক্সিকিউটিভ বা আমাৰ ব্ৰাঞ্চৰ লগত 10 টকাৰ কোনো পইচা দিব নালাগে কাষ্টমাৰে। আমি বিনা হেৰিত আমি কাষ্টমাৰক লোন প্ৰভাইড কৰি দিওঁ। আমাৰ লগত মানে কোনো যাতে আৰু পইচা পাতি নিদিয়ে আৰু এইটো। আমাৰ ইয়াত শিক্ষিত যদি কোনোবা যুৱক যুৱতী আছে, আমাৰ শাখাৰ লগত আমাৰ কোকৰাঝাৰ ব্ৰাঞ্চত বা আমাৰ যিটো মোবাইল নাম্বাৰ দিয়া থাকিব তাত যোগাযোগ কৰিলে আমি এমপ্লয়মেণ্টৰ সুবিধা কৰি দিম। আমাৰ ইয়াত কোকৰাঝাৰত ধৰক এতিয়া চেলছ এক্সিকিউটিভ লাগে, চেলছ মেনেজাৰ লাগে আৰু ফিল্ডত কাম কৰা কিছুমান শিক্ষিত ল'ৰা দৰকাৰ। তো সিহঁতে যদি আমাৰ লগত যোগাযোগ কৰে আমি সিহঁতক এমপ্লয়মেণ্টৰ সুবিধা কৰি দিম। ভাল চেলাৰী পাব, পাৰ মান্থ টুৰ পাব আৰু টাৰ্গেট বেচিছ সিহঁতৰ এটা মানে স্কিম থাকিব। সেই স্কিম সিহঁতে টাৰ্গেটটো এচিভ কৰিব পাৰে, সিহঁতৰ টুৰৰ ব্যৱস্থাও আছে ইয়াৰ পৰা। সব শাখাৰ কাৰণে আমাক লাগে। আমাৰ ধুবুৰীত দৰকাৰ আছে, বিলাচীপাৰাত দৰকাৰ আছে, কোকৰাঝাৰত দৰকাৰ আছে। কোকৰাঝাৰ মেইনলি আমাৰ কোকৰাঝাৰৰ কাৰণে বৰ্তমান
খুব দৰকাৰ হৈ আছে আমাৰ সেলস এক্সিকিউটিভ সেলস ম্যানেজাৰ আৰু ফিল্ডত কাম কৰা কিছুমান মানুহ দৰকাৰ হৈ আছে আৰু আমাৰ এইটো হল অথৰাইজ ডক্টৰ পান ইণ্ডিয়াৰ আন্ডাৰত এইটো অথৰাইজ হয় আৰু ৰুলছ এনেকুৱা এটা শাখা য'ত আমাৰ ইয়াত 300+ বেংক আমাৰ লগত টাই আপ আছে কাস্টমাৰ যোনটো ব্ৰাঞ্চৰ মেনেজাৰে যোনটো বেংকত বহি কাম কৰে লোনৰ ঠিক সেম সিস্টেমটো আমাক ইয়াত দি আছে আমি ইয়াতে কাম কৰি দিম কাস্টমাৰ লোনৰ কাস্টমাৰ বেংকত যাব নালাগে ইয়াতে গোটেইখিনি হ'ব আৰু কাস্টমাৰ লগত কোনো পইচা পাতি কেছ বা চেক দিয়া নহয় ডাইৰেক্ট লোন এপ্ৰুভ হ'ল ডাইৰেক্ট লোন এমাউণ্টটো কাস্টমাৰ একাউণ্টত সোমাই যাব একাউণ্টত ক্ৰেডিট হ'ব আৰু ইয়াত পইচা পাতিৰ কোনো কথা নাই আমি ধৰক ইয়াত 1 লাখৰ পৰা আমি মোটামুটি ধৰক 1 crore আমি দিব পাৰোঁ কাস্টমাৰ এলিজিবিলিটি হিচাপত এতিয়া স্মল লোন কিছুমান ধৰক আমাৰ সৰু সুৰা বিজনেছমেন আছে দোকান আছে ইয়াৰ বেংক ট্ৰানজেকশ্যন আছে কিন্তু বাট সিহঁতক জিএসটি বিএসটি একো নাই তথাপি আমি সিহঁতক লোন দিব পাৰিম সিহঁতৰ খালি চিভিলটো ভাল লাগে আমাৰ এই কাস্টমাৰ আমি বহুত ভাল ৰেসপন্স পাই আছো আমি ধুবুৰী ডিস্ট্ৰিক্টত মোটামুটি ধৰক পাৰ মান্থ 2.53 crore আমি পার মান্থ লোন ডিসবার্স করে আছো কোকরাঝাড়তে মোটামুটি 40-50 লাখ হৈ আছে লাহে লাহে বাঢ়ি আছে প্রতি মাহ বাঢ়ি আছে লোন ভাল রেসপন্স কাস্টমার সুবিধা পাই আছে ইয়াত বেংকত যাব নালাগে বেংকত হাৰি গৈ থিয় হ'ব নালাগে কোনো ব্রাঞ্চ ম্যানেজার গৈ তেল মাৰিব নালাগে কাস্টমার সব এলিজিবিলিটি ঠিক আছে ডকুমেন্টস ঠিক আছে আর কাস্টমার লগালগ আমি লোন প্রোভাইড করি ইয়াৰ পৰা মই কোকৰাঝাৰবাসীক মই এটাই আহ্বান জনাম আপোনালোকে যদি বিজনেছ কৰি আছে বিজনেছ যদি ডাঙৰ কৰিব বিচাৰিছে পইচা পাতি যদি প্ৰয়োজন হৈ আছে ফাইনেন্সিয়েল যদি কিবা হেল্প লাগে আমাৰ লগত যোগাযোগ কৰক আমি এইখিনি নিড আপোনাক পূৰণ কৰিব পাৰিম বুলি মই আশা ৰাখিছোঁ এইখিনি মোক কোকৰাঝাৰবাসীৰ ওপৰত মোৰ আশা আপোনালোকে আহক আমাৰ লগত যোগাযোগ কৰক যিমানখিনি পাৰোঁ আমি আপোনাৰ লগত ফাইনেন্সিয়েল হেল্প কৰিম